জনাই দিছোঁ মই এইটো কি হয় হওক ইউ পি পি এলৰ কিছুমান কেণ্ডিডেট আৰু বিজেপিৰ কিছুমান কেণ্ডিডেটে আজিৰ দিনত আমাৰ হাততে আছে নাজানিব ইহঁতেও মই নামো নকওঁ ইলেকশ্যন শেষ হোৱাৰ পিছত এইসকলে আমাৰ দলত ডাইৰেক্ট যোগদান কৰি পেলাই আমাক চৰকাৰ বনাবলৈ সুবিধা দিব এইটো এনে কেছটো চলি আছে কেছটো কোৰ্টৰ কেছটো কি হয় নহয় সেইটো বেলেগ কথা কেছে চলি আছে কেছৰ কথাটো চবেই জানে আজি হ'ব কালি হ'ব না পৰহি হয় কেতিয়া হয় হ'ব সেইটো হ'ব কেতিয়া হয় এইটো আমি ক'ব নোৱাৰোঁ আৰু আমি এটা বস্তু আমি বি টি চি গভৰ্ণমেণ্টৰ পৰা আদায় কৰি লৈছোঁ সেইটো কিমান ইফেক্ট হ'ব বা কিমান কামত আহিব নাই সেইটো মই নাজানো যে যোৱা 24 তাৰিখ ডিচেম্বৰৰ 2020 ইয়াৰ যিটো কম্প'জিট ফ্ল'ৰ টেষ্ট সেই কম্প'জিট ফ্ল'ৰ টেষ্টটো হাইকোৰ্টত ভাৰ্ডিক্ট মতে হৈছে না হোৱা নাই আমি RTI কৰিছোঁ ডিচিৰ থ্ৰুদি ডিচিৰ যিটো RTI চেল আছে তাতে RTI কৰিছিলোঁ আমি ইয়াৰ পৰা আমি ৰিজাল্টটো পাইছে যে কম্প'জিট ফ্ল'ৰ টেষ্ট 24 তাৰিখ ডিচেম্বৰত 2020ৰ 24 তাৰিখ ডিচেম্বৰত কম্প'জিট ফ্ল'ৰ টেষ্ট হোৱা নাই বুলি আমি ৰিপ্লাই পাইছোঁ বি টি চি গভৰ্ণমেণ্টৰ পৰা এই কপিটো আমি হাইকোৰ্টত একেলগে এতিয়া দাখিল কৰিছোঁ এইটো বহুত দিন লাগে টাইম পাবলৈ 45 days লাগে ইয়াত সেইটো আমি কিন্তু এক মাহ ভিতৰতে আমি এই ডকুমেণ্টটো পাইছোঁ কোৰ্টত আমি জমা দিছোঁ এইটো এনে জাষ্ট কিছুমান কথা জনাই দিছোঁ মই কথাটো পিছত আলোচনা কৰিম পি টি চিৰ প্ৰগ্ৰেছটো মই উপায় নাই জনাব লাগিব নহ'লে মোৰ ওপৰত বিশ্বাস কৰা নকৰা নিচিনা হৈ আছে আমাৰ বিফেভৰ ওপৰত কম্প'জিট ফ্ল'ৰ টেষ্ট হোৱা নাই ইয়াৰ ৰিপ্লাইটো আমি RTI কৰি পেলাই আউট কৰিছে যে পি টি চিৰ পৰা এটা ৰিপ্লাই আহিছে যে কম্প'জিট ফ্ল'ৰ টেষ্ট হোৱা নাই এই কাগজটো আমাৰ হাতত আছে এতিয়া সেইটো আমি হাইকোৰ্টত আমি জমা দিছোঁ ইয়াৰ কাৰণে 15 তাৰিখত কি হয় নহয় মই নাজানো এইটো কোৰ্টৰ কথা 15 তাৰিখত নহ'ব পাৰে এনে হিয়াৰিং ডেট 15 তাৰিখত আছে 18 তাৰিখ হ'ব পাৰে 20 তাৰিখ হ'ব পাৰে কি ৰিজাল্ট হয় কিন্তু আমি বি টি চি গভৰ্ণমেণ্টৰ পৰা থ্ৰু ডিচি RTI চেলত আমি এপ্লিকেশ্যন দি পেলাই সেই কাগজটো আমি আউট কৰিছোঁ এতিয়া আমি কোৰ্টত আছে এই কাগজটো 15 তাৰিখত কি হয় এইটো আমি ইমান আশা কৰা নাই কি হয় নহয় এইটো বেলেগ কথা কিন্তু মেইন কথাটো হ'ল ইউ পি পি এলৰ কিছু কেণ্ডিডেট আৰু বিজেপিৰ কিছু কেণ্ডিডেট আমাৰ হাতত আছে এতিয়া কি কৰিব কোন আছে কোন নাই কেনেকৈ জানিব চবকতে ধৰিব নোৱাৰিব এতিয়া যেতিয়া সময় আহিব তেতিয়াহে আমাৰ লগত ছাবমিট হ'ব মই ক'বলৈ নাযাওঁ অমুক নাযায় অমুক ভাল অমুক দে এইবিলাক আছে বুলি জানি লওক আমাৰ হাতত আছে এতিয়া ইউ পি পি এলৰ কিছু কেণ্ডিডেট বিজেপিৰ কিছু কেণ্ডিডেট এইটো মিডিয়াত ফ্লাছ কৰিব লাগিব নহ'লে ভয় নাখাব ইহঁতে এতিয়া মিডিয়া আছে না এইকাৰণে মাতিছোঁ মই এইবিলাক অলপ জানি থওঁ ইউ পি পি এলৰ লিডাৰ আৰু বিজেপিৰ লিডাৰসকলে খোলাখুলিকৈ কৈছোঁ মই মোৰ লগত আলোচনা কৰিছে মোৰ লগত বহিছে পুৰা 100% মোৰ হাতত আছে এতিয়া যিমান লাগে বেছিও লোৱা নাই যিমান লাগে সেইটোৱে লৈছোঁ মই দেই এইটো গ'ল সেইটো এতিয়া বাদে এতিয়া ইলেকশ্যন আহি আছে আগন্তুক 6 তাৰিখ এপ্ৰিলত আমাৰ লাষ্ট ফেজ যিটো নিৰ্বাচন এইটো হ'ব এই নিৰ্বাচনটো এতিয়াতো মাৰ্চ ফাৰ্ষ্ট ফেজতো যেনিবা চবেই জানে 27 ছেকেণ্ডটো 1 এপ্ৰিল আৰু থাৰ্ডটো 6 এপ্ৰিলত হ'ব তো এতিয়া আমি এইবাৰ বি টি চি নিচিনা নহয় আগত আমি বি টি চি নিৰ্বাচনত কাৰো লগত মিত্ৰতা নকৰি পেলাই কাৰো লগত এলায়েন্সত নাথাকি পেলাই আমি নিৰ্বাচন খেলিছিল BPF না কংগ্ৰেছৰ লগত আছে না বিজেপিৰ লগত আছে না UDFৰ লগত আছে না CPI লগত আছে না CPM লগত আছে না CPL লগত আছে কোনো কাৰো দলৰ লগত না BJPৰ লগত আছে না UPPৰ লগত আছে কোনো দলৰ লগত আমি এলায়েন্স নকৰাকৈ BPF অকলে নিৰ্বাচন খেলিছে
কিন্তু এতিয়া আমি এইবাৰ ষ্টেট ইলেকশ্যন আসাম এছেম্বলি ইলেকশ্যনটো আমি মহাজোঁটৰ লগত এলায়েন্সত আছে, সেইটোতো চবে গম পাই আছোঁ। আৰু মহাজোঁটৰ লগত আমি যোৱাৰ এক মেইন উদ্দেশ্যটো হ'ল আমি যাতে 12টা চিটটো ছেকুৰ্ড আৰু ৰাখিব পাৰে। আমি আগত আলোচনা কৰা নাছিলে, বহুত মাটি আছিলে মহাজোঁটৰ পৰা। তো আমি এটাই কণ্ডিশ্যন দিছে যে আমি মহাজোঁটৰ লগত থাকিব, কিন্তু আমাৰ এটা কণ্ডিশ্যন আছে, এইটো হ'ল আমাৰ 12টা যিটো PTCৰ এছেম্বলি কনষ্টিটুৱেঞ্চি, ইয়াত আপোনালোকে আমাক সহায় কৰিব লাগে, কেণ্ডিডেট দিব নালাগে বুলি আমি এটা কণ্ডিশ্যন ৰাখিছিলোঁ। এই কণ্ডিশ্যনটো মহাজোঁট 6টা পলিটিকেল পাৰ্টি, 6টা ৰাজনীতিক পাৰ্টীয়ে সেই কথাটো মানি লৈছে। আমাৰ PFAPৰ পৰা যিটো প্ৰপ'জাল দিছে বা PFAPৰ পৰা যিটো আবেদন দিছে, সেইটো 6টা পলিটিকেল পাৰ্টীৰ যিটো মহাজোঁট সেইটো মানি লৈছে। এই কাৰণে আমি মহাজোঁটৰ লগত যাই পেলাই ছাবমিট হৈছে। কাৰণ এটাই, যিহেতু বিজেপিক দিছপুৰৰ পৰা বাহিৰ আউট কৰিব লাগে, তেতিয়াহ'লে নিশ্চয় মহাজোঁটে আমাৰ PFAPক সহায় কৰিবই লাগিব, নহ'লে প্ৰব্লেম হ'ব, নহ'লে ইমান সহজ নহয় বিজেপিটো আউট কৰাটো। আমি 12টা চিটটো ছেকুৰ্ড কৰি দিয়াৰ কাৰণে আমি মহাজোঁটৰ লগত থাকিছোঁ। আৰু আমিও 12টা সমষ্টিৰ বাদে BFAPৰ হৈ পেলাই কংগ্ৰেছ হওক, CPM হওক, CPIML হওক, আঞ্চলিক গণমৰ্চা হওক, AIUDF হওক, ক'ত যেনেকৈ সহায় কৰিব লাগে BFAPও ইহঁতক সহায় কৰিব। আমি কথা দিছোঁ, যেনেকৈ 15 তাৰিখৰ পৰা আমি মহাজোঁটৰ ক'ৰবাত কংগ্ৰেছ, ক'ৰবাত UDF, ক'ৰবাত CPM, সেইবিলাক আমাৰ প্ৰগ্ৰাম আছে। 15 তাৰিখৰ পৰা ফাৰ্ষ্ট ফেজত ক'ৰবাত CPI, মুঠতে য'ত আৰু ক'ৰবাত আঞ্চলিক গণমৰ্চা, এইখিনি সমষ্টিত 40টা সমষ্টিত আমি 40টাৰ ভিতৰত 14টা সমষ্টিত আমি BFAPে মানে সহায় কৰিব পৰা অৱস্থাত আছে। সেইবিলাক চব আজিৰ দিনত বিজেপি এক্সিষ্টিং MLA আছে বা মন্ত্ৰী আছে। তো সেইখিনি সমষ্টিত আমি BFAP দলৰ হৈ পেলাই 15 তাৰিখৰ পৰা যাব ওলাইছোঁ। 15 তাৰিখৰ পৰা আমি যাব ওলাইছোঁ। সেইফালে গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ, এইখিনি ডিষ্ট্ৰিক্টত অহা পৰহি দিনাৰ পৰা 15 তাৰিখৰ পৰা আমাৰ BFAPে মানে নিৰ্বাচন প্ৰচাৰৰ কাৰণে ওলাব। তো এনেকুৱাই আৰু আমাৰ থাৰ্ড ফেজতো কংগ্ৰেছো আহিব আমাৰ হৈ পেলাই, CPMও আহিব আমাৰ হৈ পেলাই, UDFও আহিব আমাৰ হৈ পেলাই। মুঠতে আমি মহাজোঁট হিচাপে যিখিনি 7টা পলিটিকেল পাৰ্টি আছে, এজনে এজনক সহায় কৰি যাম। আৰু আজি আমি কংগ্ৰেছৰ ইয়াত আমাৰ কোকৰাঝাৰ জিলাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক, আমাৰ CPM বা CPI বা CPIMLৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইহঁতক মাতিছোঁ আৰু AIUDFত আহি পোৱা নাই। মুঠতে আমাৰ কোকৰাঝাৰ জিলাত anti-BJP যিখিনি পলিটিকেল পাৰ্টি আছে, ইহঁতক লৈ আমি 2 দিনৰ ভিতৰতে এটা লাগি আমাৰ সমষ্টি ৱাইজত এটা ষ্টেৰিং কমিটি বনাব। এই হিচাপত ষ্ট্ৰেটেজি বনাই পেলাই নিজৰ মানে আমি প্ৰচাৰ অভিযানত আমি ওলাম সমষ্টি অনুযায়ী।
আমি কৈছোঁ কোকৰাঝাৰ জিলা BPF দলৰ কৰ্মীসকলক, আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক যে আপোনালোকে সকলো NT